শিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ ৰুকি লোৱা জলফাইৰ আচাৰ। প্ৰথমে জলফাইখিনি ভালদৰে ধুই লৈ শুকান কাপোৰেৰে মোহাৰি ল'ব। জলফাইখিনি এই চাটনি বনোৱা ৰুকনিখনেৰে ৰুকি ল'ব। ইয়াৰ ডাঙৰ ছাইডটোৰে ৰুকিব। খিনি ৰুকি লোৱা হ'ল। এতিয়া জলকীয়া গুড়ি, হালধি আৰু নিমখ সানি ৰ'দত দিয়া হ'ব। এইদৰে হালধি, নিমখ, জলকীয়া গুড়ি সানি লোৱা জলফাইখিনি দুদিনমানৰ কাৰণে ৰ'দত দিব। অৱশ্যে টান ৰ'দ হ'লে এদিনমান দিলেও হ'ব। এতিয়া মই ধনিয়া, চফ আৰু মিঠি অলপ সময় ভাজি ল'ম। 5 মিনিটমান মছলাখিনি ভাজি লোৱাৰ পিছত এইদৰে আধা খুন্দা কৰি ল'ব। এইখিনি গৰম কৰি ল'ব আৰু তাৰপিছত গেছটো অফ কৰি দিব। এতিয়া তাত মই অকণমান পাঁচফোৰণ দিছোঁ আৰু হিং 1 চামুচমান দিছোঁ। ইয়াত খুন্দি লোৱা মছলাখিনি দি দিব। নিমখ হালধি আগতেই দি থোৱা আছিল। এতিয়া ইয়াত তেলখিনি দি দিব। আচাৰটো ভালে থাকিবৰ কাৰণে মই অকণমান ভিনেগাৰ দিছোঁ। এইদৰে আচাৰ এবছৰলৈও বেয়া নোহোৱাকৈ থাকে। এটা ভিডিঅ'। যদিহে জলফাই আচাৰৰ ৰেচিপিটো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।